What's up guys, welcome to another new vlog. আজি বহুত দিনৰ মূৰত মই এটা vlog বনাব গৈ আছো। Vlog বনোৱাৰ স্পেশাল ৰিজনটো হৈছে যে মই যোৱা 3 দিনৰ পৰা ৰংঘৰত বিহু ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে প্ৰেক্টিছ কৰি আছো। মই তাত ঢোল বজাই আছো। সো আপোনালোকে জানে যে অসম চৰকাৰে এই বিহু ৱৰ্ল্ড ৰেকৰ্ডৰ এটা প্ৰগ্ৰাম অৰ্গানাইজ কৰি আছে। এই প্ৰগ্ৰামটো হ'ব আমাৰ বহাগৰ বিহুৰ 14 এপ্ৰিলত হ'ব আৰু গুৱাহাটীৰ হৰভজাই ষ্টেডিয়ামত এই প্ৰগ্ৰামটো পাতি আছে। সো তাৰ কাৰণে যোৱা 3 দিনৰ পৰা ফুল প্ৰেক্টিছ চলি আছে আৰু এতিয়া বাজিছে 9টা। সো মই উঠি মেলি ৰেডি হৈছো। দেখিছে মই এটা জাস্ট মুখ ধুই আহিছো আৰু আজি গোটেই দিনটোত আমি কেনেকৈ ৰিহাৰ্সেল কৰো কি কৰো তাৰে অলপ ক্লিপছ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। কাৰণ প্ৰেক্টিছ সময়ত মোবাইল ইউজ কৰিব নিদিয়ে। সো আগতে মই ডিসক্লেমাৰ দি দিছো। অলপকৈ দেখাম শ্বেয়াৰ কৰিম যে আমি কেনেকৈ প্ৰেক্টিছ কৰি আছো ৰংঘৰ বাকৰিত। আৰু এটা কথা কৈ লওঁ, মই সৰুৰ পৰাই ঢোল বজাইছিলো চাগে ক্লাছ 4 মানৰ পৰা আৰু যেতিয়ালৈকে মই স্কুলত পঢ়ি থাকিলো ক্লাছ 10 লৈকে সিমান সময়লৈকে বজালো। চাগে 2010 নে 11 মোৰ লাষ্ট ঢোল বজোৱা আছিলে এনেকৈ পাব্লিক প্লেটফৰ্মত। আকৌ 12-13 বছৰ পাছত মই ঢোল বজাবলৈ লৈছো। মই এতিয়া ওলাওঁ, দেন ব্ৰেকফাষ্ট কৰোঁ আৰু চিধা প্ৰেক্টিছ স্থানত গৈ পিনি পাওঁগৈ। লেটছ গো। সো মই এতিয়া ওলাই পিনি গাড়ীত বহিব গৈ আছো। ব্ৰেকফাষ্ট কৰি মেলি হ'ল। আজি বতৰটো বৰটা ৰ'দ দিয়া নাই, কিন্তু বৰষুণ দিব নিচিনাও লাগি আছে। এইকেইদিন বতৰটো অলপ এনেকুৱাই কৰি আছে, দিনত ৰ'দ ৰাতি বৰষুণ। সো চাওঁ কি হয় আজি বতৰটো। সো এয়া মোৰ লগত ভাইটিসকল গৈ আছে। বেতবাৰী নাম্বাৰ 1 ঢুলীয়া। এয়া আমাৰ দৰিকাপাৰ মেজগাঁও নাম্বাৰ 1 ঢুলীয়া। কোৱা কেনেকুৱা ৱৰ্ল্ড ৰেকৰ্ডৰ এক্সপিৰিয়েঞ্চ পাই আছা নে এইকেইদিন? মজা ৰিহাৰ্সেল কৰি কেনেকুৱা লাগিছে? ফাটিছে নে তোমালোকৰ? ফাটিছে মানে পুৰা ফাটি গৈছে। 10টা বজাৰ পৰা একদম 5টা 5:30 লৈকে পুৰা ফাটি গৈছে। সঁচাকে দেই অৱস্থা বেয়া কৰি দিছে। একদিন কষ্ট কৰিব লাগিব, তেতিয়া তাত ফলটো পোৱা যাব ন। ফলটো বেংক একাউণ্টত পাম ন? বেংক একাউণ্ট। আমি ৰংঘৰ আহি পালোহি, কিন্তু নাচনী ঢুলীয়া দেখা নাই। 10টা বজাত মাতা মানুহ এতিয়ালৈকে অহাই নাই। জনশূন্য একদম খালী হৈ আছে। বৰষুণ দিবনে? বতৰ ডাৱৰীয়া কৰিছে, বৰষুণ যাক নিদিয়ে যেন লাগিছে দেই। বৰষুণ নালাগে, মোৰ ৰ'দ লাগে। তেতিয়া চবেই চুটুকাটো পায়। ৰ'দত আৰু অলপ কোলা মোলা হ'ব লাগে ন? জামিনে কোলা আৰু কোলা হৈ যাম নিগু। মই 2 দিন ফুল কোলা হৈ চেছ। আজি অলপ ছানস্ক্ৰীন লগাই আহিছোঁ, কিন্তু আজি ৰ'দটো ওলোৱা নাই। নমস্কাৰ। বৰষুণ দিয়াৰ কাৰণে আমি এতিয়া ৰংঘৰ ভিতৰত ৰখি আছোঁ। চিপকে পেলাই আছে অকণমান। A few moments later. ইমানে ৰ'দ দি আছে, এতিয়ালৈকে প্ৰেক্টিছো ষ্টাৰ্ট হোৱা নাই। ছাৰহেঁত চব আহি পোৱাহি নাই, পাবহি আৰু। ঢুলীয়াও গোটেইখিনি অহা নাই, নাচনীও লাহে লাহে আহি আছে। ত' সোনকালে আহি পিনি ৰৈ থাকিব লগা হৈছে। চ' আপোনালোকে যে দেখিছে ইয়াত স্ক্ৰীণখনত লগাই দিয়ে গানটো, ট্ৰেকটো লগাই দিয়ে আৰু ট্ৰেকৰ লগে লগে আমি বজাই পিনি প্ৰেক্টিছ কৰিব লাগে। এই মাজতে যিটো দেখিছে ব্লেক কালাৰ এখন স্ক্ৰীণ হয়। চ' তাতে ট্ৰেকটো লগাই পিনি এয়া চব সকলোৱে চাই পিনি শুনি ট্ৰেকটোৰ লগত মিলাই প্ৰেক্টিছ কৰি থাকিব লাগে। চ' ঢোল বজাবলৈ আমি এনেকৈ চাপৰবোৰ শুনি মুখস্থ কৰোঁ আৰু তাৰপাছত লাহেকৈ ঢোলত বজাওঁ। চ' এতিয়া নাচনীবোৰক লাহেকৈ ৰেডি হ'ব দিছে। চবে লাইন ধৰি পিনি ৰেডি হৈ আছে।
প্ৰথমতে যিকেইগৰাকী আছে তেওঁলোকে নাচি নাচি ইফাল ইফাল হৈ গ'লে গোটেই লাইনটো ইফাল হৈ যায় আৰু এটা কথা দেই নিজৰ নিজৰ জেগাটো ধৰি ৰাখিবা আৰু সেই ষ্টেজটো পিছফালৰ লাইনটো একেটা লাইনেই হয় কিয় বেলেগ কৰি দিছা তোমালোকে এক নম্বৰ লাইনটো মাজৰখিনি এইফালে ডাঙৰ আহাচোন এই ছেকেণ্ড লাইনটো আহা কিয় বেলেগ কৈছা তোমালোকে কিয় বেলেগ কৈছা আমিনো কি জানে না মমাইহে জানে আৰু এটা কথা দেই বহুতে নাচ বহুত পাল মাৰিছা শেষ শেষ পিছফালেও শেষ শেষ ইমানেই পাল মাৰিছা ন তোমালোকে ফকৰা যোজনাত বহাও নাই উঠি দিছা পদকে কালি কৈছে ন মিচিকিয়া শব্দটো উঠিবা ভাইটিসকল কেনেকুৱা প্ৰেক্টিচ কৰি কোৱা এই ৰ'দখনত বহুত ভাল লাগিছে ঢুলীয়াসকলে এনে মনটো কেনেকুৱা লাগিছে হয় বহুত ভাল লাগিছে তোমাৰ ভাল লাগিছে আজি ভাল লাগিছে গুৱাহাটী যাবলৈ এক্সাইটেড নে ফুল এক্সাইটেড পুৰা ৰগৈ দিম আৰু সেইদিনা এইবোৰ চব পাকৈত চব এটা এটা সৰু সৰু উজাই গোটেই সোপা পেমেণ্ট হ'লে ভাল লাগিছে ৰংঘৰ কিনাৰত যে আমি প্ৰেক্টিচ কৰিবলৈ পাইছোঁ হয় হয় বেছি ভাল লাগিছে চ' এতিয়া আমি ৰখি আছোঁ আমাক এতিয়া দুপৰীয়া আহাৰ দিব আৰু আহাৰ মানে পেকেট লাঞ্চ সঁচা কথা ক'বলৈ গ'লে তোমালোকে পেকেট লাঞ্চখিনি কেনেকুৱা পাইছা কোৱাচোন সঁচা কথা ক'বা প্ৰথম দিনাখনি গেলা দাইল প্ৰথম দিনা দিয়া দাইল গোন্ধালে একদম গোন্ধোৱা দাইল ছেকেণ্ড দিনা ভাল লাগিলে খাই আজি বা কি দিয়ে এতিয়া কালিও ঠিকে থাকে কালিও ঠিকে থাকে কালি মিঠা এটা পাইছোঁ ন কালি পালোঁ বা কিবা ৰসগোল্লা এটা দিছে ডাঙৰ ৰসগোল্লা এটা দিছে আজি বা এতিয়া কি দিয়ে চ' এয়া আমাৰ খানা একদম ধুনীয়াকৈ আহি পাই গৈছে থেংক ইউ দেই আমি একদম হোম ডেলিভাৰী পাইছোঁ কেইটা প্লেট 1 2 3 4 9টা দুটা এক্সট্ৰা আহিলেই এই মানুহ 7টাহে আছে 8টা অঁ ঠিক আছে ই হেনো 2টা খাই বোলে অলৱেজ 2 जो भी लो 2 লৈ না এয়া খানা এতিয়া কি কি দিছে আজি দালি ভাত তিয়ঁহ অঁ দুটকীয়া লালমোহন এইবোৰ কি চব্জি দিছে নাজানো আলু আৰু দাংবডি আলু পিটিকা দিলেও হ'ল তেনে এইটো কিবা এটা দিছে মাছ মাংস আজিও নাই বইল কণী নিদিলে আজি তিয়ঁহ তিতা এনে খাবলৈ কেনেকুৱা হৈছে সোৱাদটো মানে
যদি হোষ্টেলত খাম আমি ইয়াতকৈ ভালকৈ পাওঁ নেকি ইছৰা কালিতকৈ ৰসগোল্লাটো বেছি সৰু হ'ল লালমোহন এইটো কালি 10 টকীয়া লালমোহন দিছিলে আজি 5 টকীয়া 5 নহয় 3 টকীয়া 3 টকীয়ামান হ'ব এনে সোৱাদটো কেনেকুৱা পাইছা মইতো খোৱা নাই হেৰি হেকা অকণমান হেকা ন এনজয় কৰা ৰেডি মূৰে চূৰে কাপোৰ মাৰি লৈছা যে ভাল লাগিব বা হাতখন যিহেতু আমি এনেকৈও বজাওঁ কিন্তু আমাৰ ভিডিঅ'টোত হাতখন এনেকৈ মেলি বজাইছে নাচনীসকলে গতিকে আমি এনেকৈয়ে বজাম ৰেকৰ্ড কৰিব লাগিব নহয় কোনোবাই এনেকৈ বজালে কোনোবাই মুঠি মাৰি বজালে ভুল হ'ব হয়নে বডি মুভমেণ্টটো কেনেকুৱা হ'ব হয়নে কোনোবাই তলে মুখে বজাই আছে নহয় চব ফিট হৈ কঁকালটো ভাঙিব কঁকাল ভাঙিলেহে গোটেই বস্তুটো ওলাই পাব দিয়ক 1 2 3 4 1 2 3 4 আৰু চব পূজা হৈ নাথাকিব বিহু নাছিলে সদায় এনেকৈ ফিট হৈ থাকিব বুজি পাইছে নাই চবকে কৈছোঁ দেই এইফালে চাওক গগনা মই দূৰৰ পৰা চাই আছিলোঁ তেতিয়া গগনা চবে এনেকৈ আৰামছে বজাইছে আৰামছে নহয় ধুনীয়াকৈ ভাজ এটা ল'ব 1 2 3 4 1 2 3 4 আকৌ ধুনীয়াকৈ হালিব ঠিক আছেনে ঘূৰাটো দেখিছানে কেইবাৰ ঘূৰিছে আৰু এই স্ক্ৰিপ্টটো বৰ ফাষ্ট মানে দেই আৰু ঘেণ্টা খিটাকি মই কোনটো কথা ক'ব লৈছোঁ হাতবোৰ চবৰে কোনোবাই এনেকৈ নাচিছে এইটো চাব দেই কোনোবাই এনেকৈ হাতখন ঘেণ্টা খিটাকি দীঘেণ্টা কৰিছে সেইটো নহয় এই মানে ইয়াত চব নাচবোৰ এনেকৈ পকোৱা হাত পকোৱা নাই কিন্তু আপোনালোকে চাব চব কিন্তু এনেকৈ আছে এতিয়া ঘেণ্টা খিটাকি ঘূৰোতে ঘেণ্টা খিটাকি দীঘেণ্টা চ' আমাৰ আজি প্ৰেক্টিচ খতম হ'ল গধূলি এতিয়া 6টামান বাজিলে ন 5:30মান হৈছে বৰ্তমান 5টা 6টা বাজিব ৰাতিপুৱা আহোঁতে অকণমান বগা হৈ আহোঁ গধূলিলৈকে বহুত কোলাটো হৈ যাওঁ মানে পুৰা আজি সেই হ'ল আজি খানাটো নিৰামিষ হ'ল কাইলৈ নিজে গাহৰি ভাত খাম বুলি ভাবিছোঁ চ' আপোনালোকে ইমানলৈকে ব্লগটো চাই যদি ভাল পালে দেন প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চ' নেক্সট লগ পাম গুৱাহাটী গৈ পিনি তাৰ যিটো ড্ৰেছ ৰিহাৰ্চেল হ'ব মানে সৰু সজাত এটা ৰিহাৰ্চেল হ'ব তো সেই ৰিহাৰ্চেলৰ সময়ত লগ পাম আজিলৈ ইমানতে সামৰিছোঁ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই চেনেলটো চ' আকৌ লগ পাম উইথ এ নিউ ব্লগ আনটিল দেন ষ্টে ছেফ টেক কেয়াৰ এণ্ড চি ইউ এগেইন